हाय फ्रेंड्स मम्मी आनेटी भिडिओ स्वागतम जानालो आशा करूँ भिडिओ सम्पूर्ण चाब आज मैं बनाम भाई काठफुला गति के काठफुला की लगे के बनाए अपना देखाम भाई बोलकचोन भिडिओ आरम्भ करूँ और अपने भिडिओ सम्पूर्ण चाब और भल जो पाए लाइक शेयर सब्सक्राइब सकलोबूर मैं आगे जाबले अक सुविधा है नतुन नतुन भिडिओ अपने पाई थी बोलकचोन भिडिओ आम आरम्भ करूँ मैं गैस तो ऑन करी बहालो मैं केराही इतना केराहीत मैं तेल दिलू इते मैं तेल दिलू और मैं लैसो दुटा डांगर डांगरक काटी लोआ आलू और एटा बिलाही तीनिटा पियाज और নহৰু एटा और अकमान आदा गति के ये मैं भाजी लम এতিয়া মই তেলটো গৰম হোৱালৈকে চাইছোঁ তেলটো গৰম হোৱালৈকে মই অকমান টাইম ৰখিব লাগিব পিছত এতিয়া মই ইয়াতে তেলটো গৰম হৈছে ইয়াতে মই দি দিছোঁ পিয়াজ ইয়াতে মই এতিয়া বহাই দিলোঁ পিয়াজ তাৰ পিছত দিম নহৰু কেইটা ইয়াতে মই দিলোঁ নহৰু আদা দি দিলোঁ আৰু ইয়াতে দি দিম বিলাহী এইকেইটা অলপমান দেৰিলৈকে ভাজি থাকিব লাগিব যেতিয়ালৈকে ৰঙচুৱা নোহোৱালৈকে পিঁয়াজ আৰু বিলাহীকেইটা ভাজি থাকিব লাগিব গতিকে মই এতিয়া ভাজি আছোঁ এইখিনি মই এতিয়া মিক্সিত খুন্দি লওঁ খুন্দি মিহি কৰি লওঁ আপোনালোকে চাব আৰু মোৰ এইটো হৈছে মছলাৰ পাত্ৰ গতিকে এই মছলাটোত আছে ইয়াতে জিৰা ইয়াতে জিৰাখিনি মই গৰম তেলত দিম আপোনালোকক দেখাই গৈ থাকিম আৰু বিভিন্ন ধৰণৰ মছলা ইয়াতে আছে আপোনালোকক কি দিব লাগে দেখাই গৈ থাকিম আপোনালোকে চাব এতিয়া মই ভাজি ল'ম আকৌ কাঠফুলাখিনি তেলত দিছোঁ যেনেকৈ আমি মাংস বনালে ভাজি লওঁ তেনেকুৱাকৈ এইখিনি ধুনীয়াকৈ ভাজি ল'ব আপোনালোকে ধুনীয়াকৈ ভাজি ল'ব মানে কাঠফুলা ৰুটি শুকান ৰুটি দি খাই বহুত ভাল লাগে আপোনালোকে শুকান ৰুটি দি খাই চাব ভাতেদি অলপমান বহুত ধুনীয়া নালাগে গতিকে আপোনালোকে শুকান ৰুটি বনাই কাঠফুলাৰ সৈতে খাই চাব বহুত ধুনীয়া লাগিব এদিন খালে সদায় খাই থাকোঁতে লাগিব মাংস খাবলৈ মন নোযোৱা হৈ যাব আপোনালোকে মই যেনেকৈ বনাওঁ তেনেকৈ বনাই আপোনালোকে চাবচোন চাই কিনে খাব আৰু যদি ভালকৈ মোক মানে জনাব মেছেজ কৰিব হেৰি কমেণ্ট কৰি জনাব কেনেকুৱা হয় খাই কেনেকুৱা লাগে আপোনালোকে জনাব দেই আকৌ মই নতুনকৈ ইয়াতে তেল বহালোঁ গতিকে সেইখিনি তেলত মই আলু ফ্ৰাই কৰিলোঁ তাৰপিছত কাঠফুলা ফ্ৰাই কৰিলোঁ তাৰপিছত পিঁয়াজ ৰহুন সকলোবোৰ মই ভাজি ল'লোঁ গতিকে এতিয়া আকৌ মই নতুনকৈ ইয়াতে তেল দিছোঁ আৰু যেতিয়া মই আপোনালোকক দেখাই দিলোঁ পিঁয়াজ নহৰু বিলাহী আদা সকলোবোৰ ভাজি লোৱা এতিয়া মই এইখিনি পিচি ল'লোঁ মিক্সিত পিচি ল'লোঁ ধুনীয়া কৰি এয়া দেখিছে আপোনালোকে ইমান ধুনীয়া দেখিছে সেয়া চাওক ইমান ধুনীয়া লাগিছে এয়া পিচি ল'লোঁ এতিয়া মই আকৌ দি দিম এতিয়া এইখিনি তেলত মই পিচি লোৱা এইখিনি দি দিলোঁ এয়া মই ইয়াতে দি দিলোঁ আপোনালোকে চাওক পিচি লোৱা বিলাহী নহৰু তিনিটা পিঁয়াজ আদা এইখিনি গোটেইখিনি মই ইয়াতে ধুনীয়াকৈ দি দিলোঁ এইখিনি টাইম অকণমান টাইম আকৌ ভাজি ল'ম ইয়াতে মই ধুনীয়াকৈ ভাজি ল'ম আৰু মই দি দিলোঁ ইয়াতে দুটা ইলাচি এয়া দুটা ইলাচি দি দিলোঁ আৰু এটুকুৰা গৰম মছলাৰ টুকুৰা ইয়াতে মই দি দিলোঁ আৰু দুটা ইলাচি দি দিলোঁ তাৰপিছত ইয়াতে মই দি দিম এতিয়া অকণ হালধি যিখিনি লাগে আৰু হালধি দি দিলোঁ আৰু দি দিলোঁ অকণমান ৰেড চিলি আৰু ইয়াতে দিলোঁ অকণমান চিকেন মছলা আৰু এইখিনি মই দি দিলোঁ আৰু অকণমান দুটা মই জিৰা মই দি দিলোঁ এতিয়া আকৌ মই ধুনীয়াকৈ এইখিনি ভাজি থাকিম ধুনীয়াকৈ ভাজা হ'ব লাগিব এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম তাৰপিছত এইখিনি এতিয়া ভাজা হৈ গৈছে ইয়াতে মই দি দিম যিখিনি লাগে পৰিমাণ
আপোনালোকে বেছি বনালে বেছিকৈ নিমখ দিব, যদি আৰু বেছিকৈ আপোনালোকে খাই নিমখ, গতিকে কিছুমানে কমকৈ নিমখ ব্যৱহাৰ কৰে, কিছুমান বেছিকৈ ব্যৱহাৰ কৰে। গতিকে মই যিখিনি আমাক লাগে সেইখিনি মই নিমখ দি দিলোঁ। তাৰপিছত আৰু অকণ দি দিছোঁ বাৰু। তাৰপিছত মই নিমখটো দি দিলোঁ। এতিয়া মই ভজা হৈ গৈছে। তাৰপিছত ইয়াতে দি দিম মই ভাজি থোৱা আলু আৰু কাঠফুলাখিনি মই ইয়াতে এতিয়া দি দিম। ইয়াতে মই এতিয়া দি দিম এইখিনি। ইয়াতে দি দিলোঁ ভাজি থোৱা কাঠফুলা আৰু মই আলু। ধুনীয়াকৈ এতিয়া মই ভাজি ল'ম আৰু অকণমান ভাজি ল'ম। 5 মিনিট বা 10 মিনিট মই এনেকৈ আকৌ ধুনীয়াকৈ মই ভাজি ল'ম। তাৰপিছত ভজা হোৱাৰ পিছত আকৌ অকণমান আপোনালোকে পানী দি দিব। ইয়াতে যেতিয়া ভাজা হয় এইখিনি চাওকচোন ইমান ধুনীয়া লাগিছে। আৰু আপোনালোকে ৰুটি দি বনাই খাই চাব। খাই চোৱাৰ পিছত আপোনালোকৰ মাংস খাবলৈ মন নোহোৱা হ'ব। মানে কাঠফুলা সদায় খাই থাকোঁ লাগিব। গতিকে আপোনালোকে বজাৰৰ পৰা কিনি আনি খাই চাব। মই যেনেকৈ বনাইছোঁ তেনেকৈ বনাই খাই চাব আপোনালোকে। গতিকে এতিয়া মোৰ ধুনীয়াকৈ এইখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া অকণমান বেছিকৈ নিদিব, অকণমান কম কৰি পানী দিব। দি কিনে অকণমান ঢাকোন এখন মাৰি দি দিব। ধুনীয়াকৈ ঢাকোন এখন মাৰি দিব। ঢাকোন এখন মাৰি পিছত 10 মিনিটমান অকণমান সিজিব দিব। তাৰপিছত আপোনালোকৰ মই হোৱাৰ পিছত দেখাই আছোঁ। আপোনালোকক কৈছোঁ মোৰ ৰুটি দি খাই বেছি ভাল লাগে। গতিকে মই ইয়াতে ল'লোঁ আটা গুড়া আৰু ইয়াতে মই ল'লোঁ অকণমান গৰম পানী। বহুত গৰম নহয়, কম পৰিমাণত গৰম। ইয়াতে মই দি এইখিনি মই মাৰি ল'ম। তাৰপিছত বনোৱাটো আপোনালোকক মই দেখাই থাকিম ৰুটি কেনেকৈ বনাব লাগে, কেনেকৈ ফুলে। ইয়াতেও হৈ আছে কাঠফুলা। গতিকে আপোনালোকে চাই থাকিব। এতিয়া মই ৰুটিটো মই মাৰি লওঁ ধুনীয়া কৰি। ৰুটি দি খাই বহুতেই ধুনীয়া লাগে। গতিকে মই আজি আমি ৰুটি দি খাম। আপোনালোকে চাই থাকিব। ফ্ৰেঞ্চ মোৰ কাঠফুলা ৰেডি হৈ গ'ল। এয়া কিমান ধুনীয়া লাগিছে চাওক। এতিয়া আকৌ বনাব লৈছোঁ ৰুটি। আপোনালোকক দেখাই গৈ থাকিম ৰুটি কেনেকৈ বনাই, কেনেকৈ ফুলে, সকলোবোৰ দেখাই গৈ থাকিম। খোৱা লোৱা হৈ গ'ল ফ্ৰেণ্ডছ। এতিয়া আমি শুম। বাই বাই, গুড নাইট। সকলোকে গুড নাইট দিছোঁ দেই। আৰু যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। তেতিয়া নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব আৰু মোৰ আগুৱাই যাবলৈ অকণমান সুবিধা হ'ব। বাই বাই, গুড নাইট।